ডিম্পু দাইও ক'ব পাৰে না মই বোলে 6-7 লাখ টকা ইনকাম কৰোঁ আপোনালোকেও ইউটিউবত আহি যাওক কিন্তু ডিম্পু দাই কেলে সেইটো কথা নকয় কাৰণ ডিম্পু দাই জানে একচুৱেলি মানে ছ'চিয়েল মিডিয়াৰ ৰিয়েলিটিটো কি হে গাইজ মই ৰাকেশ আৰু আজি আমি কথা পাতিম ছ'চিয়েল মিডিয়াৰ বিষয়ে যিটো নেকি ডাৰ্ক ৰিয়েলিটি হয় ছ'চিয়েল মিডিয়াৰ ছ'চিয়েল মিডিয়াটো একচুৱেলি মানে ভালৰ কাৰণে বনাইছিলে কিন্তু আমাৰ কিছুমান মানুহে ছ'চিয়েল মিডিয়াটো একদম মানে বেয়া কৰি দিছে আৰু আপুনিও এই জালত ফচিব পাৰে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক এনেকুৱা ছ'চিয়েল মিডিয়া যিবিলাক এপছত আপোনালোকে যিবিলাক শুনে বা দেখে সেইবিলাক একচুৱেলি সঁচা নহয় মানে ফেক হয় ফেক লাইফষ্টাইল আপোনালোকক দেখায় আৰু ফেক নিউজ এইবিলাক দেখায় মানে একচুৱেলি চবটো ৰিয়েল নহয় ইয়াৰ মাজত মানে বহুত কথা আছে এতিয়া জানিবা ধৰি লওক ইউটিউবত এতিয়া এটা মানুহ আছে জানিবা এনেকুৱা যিটো নেকি পডকাষ্ট এনেকুৱা কৰে মই কাকো ক'ব যোৱা নাই যে আমুকে এনেকুৱা নহয় মানে যিবিলাক কয় আপুনি জানিবা ক্লাছ 9-10ত পঢ়ি আছে আৰু আপুনি চাই আছে বহুত হেভি ইউটিউবাৰ এটাৰ ভিডিঅ' সি নেকি ফাৰাৰী লৈছে বা লেম্বৰগিনি লৈছে মানে এনেকুৱা মানে মাহত এনেকুৱা লৈ থাকে ইউটিউবত বা ইনষ্টাগ্ৰাম ইমান পইচা যে নাই ফাৰাৰী বা কিবা ডেইলি মাহে চেঞ্জ কৰিব পৰা সেইটো এটা মানে ফেক লাইফষ্টাইল হয় যেনেদৰে সিহঁতে ৰেণ্টত লৈ আছে পইচা টকাটো আছে কিন্তু ইমানো নাই যে ৰেণ্টত লৈ কিনি আপোনালোকক ভিউজৰ কাৰণে ভিডিঅ'টো দেখায় আৰু মানে কয় মই ইমান ইনকাম কৰি আছোঁ এইটো সঁচা নহয় একচুৱেলি একদম মিছা কাৰণ আপোনালোকক মানে মনটো মানে কিবা কৰিবৰ কাৰণে এনেকুৱা কৰে আৰু যিবিলাক এতিয়া সৰু ল'ৰা ছোৱালী ভাবিছে চাগে ইমান পইচা কামাই আছে আৰু সিহঁতে পঢ়া চহা এৰি মানে পূৰা ইউটিউব ইনষ্টাগ্ৰামত লাগি যায় মানে এইবিলাক কৰিবৰ কাৰণে এইটো মানে একচুৱেলি গলত হয় ৰিয়েলিটিটো এইটো নহয় আৰু ইনষ্টাগ্ৰামত যিবিলাক আপুনি প'ষ্ট দেখে ন মানে একদম দামী কাৰত আৰু হেভি বাইকত যিবিলাক প'ষ্ট দেখে পূৰা মানে নতুন চোলা কাপোৰ পিন্ধি সেইবিলাকত ভাবে চাগে তাৰ লাইফ ষ্টাইলটো তেনেকুৱা একচুৱেলি গাইজ তেনেকুৱা নহয় লাইফ ষ্টাইলটো আৰু মানে সি ক'তবা গৈছে জানিবা ফটো মাৰিছে ভাল কিবা পিন্ধিছে কিন্তু ৰিয়েলিটিটো অলপ বেলেগ হয় আপোনালোকে এবাৰ ভাবি চাব কথাটো হয় না নহয় যদি কথাটো ৰিলেট কৰে নহয় কমেণ্ট কৰি দিব আৰু মই এইটো এনেই কোৱা নাই মোৰ মনৰ কথা কোৱা নাই যিটো সঁচা মই সেইটোকে কৈছোঁ যেনেকৈ চুমি বৰা আৰু বিশাল ফুকনে বহুতক বুৰ্বক বনালে ঠিক তেনেদৰে মানে আপোনালোকো বুৰ্বক বনিব পাৰে বেলেগৰ লাইফ ষ্টাইল দেখি মানে ৰিয়েলিটিটো এইটো নহয় গাইজ এতিয়া ইনষ্টাগ্ৰামত মই দামী ৰ'লছ ৰইচত ফটো মাৰি কিনি মই মানে ভিডিঅ' বনাই এখন মোৰ বুলি ক'লে আপোনালোকে তো বিশ্বাস কৰিয়ে ল'ব কাৰণ আপুনি মোক জানে না কি কৰে না দেখিছে একোতো নাজানে ছ'চিয়েল মিডিয়াৰ যোগেদি মোক দেখিছে ভাবিব চাগে মোৰে হয় আৰু মই যদি কিবা এটা মানে এপছ প্ৰমোট কৰোঁ ন ভাবিব বা এইটো ৰিয়েল হয় ইয়াৰ লগত ইমানখিনি বস্তু আছে কাৰণ ই এনেকুৱা বিজনেছ কৰে কিন্তু একচুৱেলি এইটো নহয় পুৰত হয় গাইজ এইবিলাকত মানে আপোনালোকে কিবা নকৰিব মানে পইচা চইচা ইনভেষ্ট নকৰিব নহ'লে বহুত পস্তাব পাছত সঁচা কথা কৈ দিছোঁ আৰু জানিবা মই এতিয়া ইউটিউবাৰ এটা কথা ক'ম ডিম্পু দাৰ কথা মানে ডিম্পু দাই জানিবা ধৰি লওক মাহত 1 লাখ টকা ইনকাম কৰে না সি যদি জানিবা ডিম্পু দাই যদি বেলেগ ইউটিউবাৰ মানে তাতকৈ ডাঙৰ ইউটিউবাৰ এটাক জানিবা কয় মানে এনেকুৱা ক'বলৈ দিয়ে মই মাহত 6-7 লাখ টকা ইনকাম কৰোঁ আৰু সেইটোক জানিব ডিম্পু দাই 5-6 হাজাৰ দি দিলে সেইটোৱে কি কৈ দিব আৰামছে কৈ দিব ডিম্পু দাই তেনেকুৱা ডিম্পু বৰুৱাই 7-8 লাখ টকা মন্থলি ইনকাম কৰে কিন্তু গাইজ সেইটো একচুৱেলি ৰিয়েল নহয় ফেক হয় কাৰণ সেইটো পইচা দি খুৱাব পৰা যায় এতিয়া বহুতে কৈ থাকে যে আমাৰ এতিয়া অসমত আটাইতকৈ বেছি ইনকাম ডিম্পু বৰুৱাৰ মানে ইউটিউবৰ পৰা সেই ক্ষেত্ৰত তুমি কি ক'বা সেইটোতো এটা জাষ্ট মানুহৰ এটা সেই ন থট আৰু মানে নহয় এতিয়া মই ইউটিউব কৰি আছো মই পুৰণি মোৰ ইনকাম বেছি বুলি ভাবে কিন্তু এনেকুৱা বহুত আছে ইউটিউবাৰ অসমত যাৰ মোতকে বহুত বেছি ইনকাম যে তেওঁলোকে ধৰক অসমীয়া ভিডিঅ' নবনায় হিন্দী ভিডিঅ' বনায় বা আৰু কিবা কিবি চিষ্টেমত কৰে মই ইমান বেছি স্পনচাৰ বাহিৰৰ স্পনচাৰবিলাকো মই ইমান বেছি নকৰোঁ অলপ দুই এটা কৰোঁ ইমান বেছি নকৰোঁ তো ভাবে আৰু ভাবাটোতো উপায় নাই আৰু ভাবাটো ভালো কিন্তু ৰিয়েলিটিটো অলপমান বেলেগ মানে আৰু মানুহ কিছুমানে এনেই কৈ দিয়ে এতিয়া ডিম্পু দাইও ক'ব পাৰে না মই বোলে 6-7 লাখ টকা ইনকাম কৰোঁ আপোনালোকেও ইউটিউবত আহি যাওক কিন্তু ডিম্পু দাই কেলে সেইটো কথা নকয় কাৰণ ডিম্পু দাই জানে একচুৱেলি মানে ছ'চিয়েল মিডিয়াৰ ৰিয়েলিটিটো কি ইণ্টাৰনেটটো এটা বহুত ভাল বস্তু ভালৰ কামৰ কাৰণে বনাইছিলে কিন্তু মানে এতিয়াও আছে বহুত কাম এতিয়া তুমি নজনা বা তই নজনা প্ৰশ্ন কিছুমান যদি মানে গুগলত চাৰ্চ কৰাৰ লগে লগে এনচাৰ আহি যাব কি নাজানা যি চাৰ্চ কৰিলেও আহি যাব এনচাৰ লগে তাৰ এইটো মানে একচুৱেলি চাবলৈ গ'লে কিছু পক্ষত বেয়া কাৰণ আজিকালি পাবজি ফ্ৰী ফায়াৰ মানে এইবিলাক মোবাইল গেম ওলাই গ'ল যিবিলাকৰ কাৰণে মানে লগৰ ল'ৰা ছোৱালী মানে আগতে যেনেকুৱা আগৰ লাইফটোত যেনেকুৱা চবেই স্কুলৰ পৰা আহি মানে একেলগে খেলিছিলে ক্ৰিকেট ফুটবল আজিকালি হেৰাই গৈছে এইটো হেৰাই যোৱা মেইন কাৰণটো হৈছে ছ'চিয়েল মিডিয়া বা মোবাইলৰ যোগেদি ইণ্টাৰনেটৰ যোগেদি সেইবিলাক আজিকালি খতম হৈ গৈছে আজিকালি সেইবিলাক নাই চাবচোন গাইজ আপুনি ওলাই না
মই ওলাও না, চবেই নিজৰ নিজৰ মোবাইলত সোমাই থাকে, ঘৰত থাকিব বিন্দাছ গেম খেলি থাকিব, লগৰকেইটাৰ লগত ঘূৰা চুৰা বাদ দিলে, ফুৰা বাদ দিলে, চব অকলশৰীয়া মানুহৰ মনটো মানে কিবা হৈ গৈছে। মানে আজিকালি জিন্দগীটো মানে কি খবি আৰু, কোনো কাৰ লগত মানে মিলিব নোৱাৰা নিচিনা হৈ গৈছে ছ'চিয়েল মিডিয়াৰ কাৰণে। আৰু যদি গাইজ মোৰ কিবা কিবি ভুল হৈছে মোক ক্ষমা কৰি দিব, কাৰণ মই মানে ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছোঁহে, মই ভালকৈ ক'বও জনা নাই, চৰি তাৰ বাবে মাফ কৰি দিব। আৰু আপোনালোকক মই এটাই কথা ক'ম, ইণ্টাৰনেটটো আপোনালোকে ভাল কামৰ কাৰণে ইউজ কৰক, মানে বেয়া কামৰ কাৰণে ইউজ নকৰিব। বেয়া কামৰ কাৰণে ইউজ কৰিলে আপোনাৰ লাইফটো মানে খতম আৰু, জিন্দগী বৰবাদ গাইজ। পাছত পস্তাব, এতিয়া নুবুজে, কাৰণ এতিয়া আপোনালোকে ইনষ্টাগ্ৰামত স্ক্ৰল কৰি থাকোঁতে যায় মানে এইবিলাক বেয়া বেয়া কণ্টেণ্টবোৰ আহিলে কেনেকুৱা ভাল লাগে আৰু লগৰবোৰক কেনেকুৱা শ্বেয়াৰ কৰে, মানে এইটো মজাই বেলেগ। কিন্তু গাইজ সেইটোত ভুল নাযাব, কাৰণ ইনষ্টাগ্ৰামতো বহুত ভাল কণ্টেণ্ট আছে, যেনেকুৱা নলেজৰ কণ্টেণ্ট আছে, সেইবিলাক চাওক গাইজ। এইবিলাক মানে পকতীয়া বস্তুবোৰ চাই লাভ নাই। এতিয়া পকতীয়া বস্তুবোৰ লগে লগে ভাল লাগে, কিন্তু পাছত মানে পস্তাই, মানে পাছত মানে বেয়া লাগে। কিন্তু যিবিলাক বস্তু প্ৰথম বেয়া লাগে লাষ্টত সেইবিলাক বস্তু কামত আহে, আপোনালোকে বুজি পাইছে চাগে। আৰু আজিলৈ হ'ব, মই বেছি ক'ব নাযাওঁ মানে গাইজ।